মৰমৰ জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে শীঘ্ৰেই ৰাইজৰ মাজত মুক্তি লাভ কৰিব। ক্ষিপ্ৰগতিত চলিছে ছবিখনৰ বাকী থকা কাম। ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে ছবিখনৰ মুক্তিৰ তাৰিখ। জুবিনে ইচ্ছা প্ৰকাশ কৰাৰ দৰে অনন্য হ'ব ছবিখন। ভীষণ দুখৰ মাজতো অনুৰাগীক উৎসাহিত কৰি তুলিব পৰা এক বিশেষ খবৰে বৰ্তমান লাভ কৰিছে এক বিশেষ চৰ্চা। মুক্তিৰ পথত জুবিন গাৰ্গৰ সপোন তথা অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে ইতিমধ্যে ক্ষিপ্ৰগতিত চলিছে ছবিখনৰ নিৰ্মাণ কাৰ্য। দুখৰ মাজতো জুবিন গাৰ্গৰ বন্ধু তথা পৰিচালক ৰাজেশ ভূঞাই জুবিনে নিৰ্ধাৰণ কৰা তাৰিখতে এই ছবিখন মুক্তি দিবলৈ দিন-ৰাতি একাকাৰ কৰিছে ছবিখনৰ বাকী থকা কাম। অন্যহাতেদি পৰিচালক ৰাজেশ ভূঞাই জনাইছে ৰৈ ৰৈ বিনালেত ব্যৱহাৰ নহয় কোনো বিকল্প ব্যক্তিৰ কণ্ঠ। জুবিনৰ কণ্ঠই শুনিবলৈ পাব অনুৰাগীয়ে। ৰাজেশ ভূঞাই উল্লেখ কৰা অনুসৰি জুবিনৰ শ্বুটিঙৰ মুহূৰ্তত যিখিনি জুবিনৰ অৰিজিনেল ভইচ আছিল সেয়াই ব্যৱহাৰ কৰা হ'ব। বাকী যিখিনি ভইচত কিছু পৰিমাণে নয়েজ আহিছিল সেই ভইচখিনি এআই জৰিয়তে ব্যৱহাৰ কৰা হ'ব। অন্যহাতেদি জুবিন গাৰ্গে ব্যৱহাৰ কৰা ধৰণে সম্পূৰ্ণ মিউজিকেল ধৰ্মী হ'ব ৰৈ ৰৈ বিনালে। অনুৰাগীয়ে নতুন সোৱাদ পাব ৰৈ ৰৈ বিনালেত। গতিকে অপেক্ষা কেৱল মুক্তিলৈ। মুক্তি হোৱাৰ লগে লগে এই চিনেমা হল ভিৰ কৰিব অনুৰাগীয়ে। খবৰ এটা দিছোঁ চবকে যে আমি নতুন চিনেমাখন কৰিম ৰৈ ৰৈ বিনালে। অসমৰ প্ৰথম মিউজিকেল জুবিন গাৰ্গ মিউজিকেল বুলি কওঁ মই সেইকাৰণে ফুল মিউজিকেল চিনেমা। তো আমি একেলগে আছোঁ, আশ্চৰ্য আছে এইবাৰ প্ৰথমবাৰ এক্টিং কৰিব চিনেমাত মোৰ চিনেমাত ৰৈ ৰৈ বিনালে। ৰাজেশ ভূঞাই ডাইৰেকশ্যন কৰিব, লগত আছে মোৰ কো প্ৰডিউচাৰ শ্যামন্তক আছে, গৰিমা আছে, এবাৰ গৰিমা থাকেই আজি কো প্ৰডিউচাৰ নীল থাকিব কোন কথা নীলাকাশো আছে, সি তাক পাহৰি থাকিব। আৰু বাকী অকণমান চবেই ক'ব চিনেমাখনৰ বিষয়ে। আমাৰ শান্তনু ৰুমৰ আছে এইফালে আছোন, সিও লগত আছে। আমাৰ ৰাহুল আছে, সিহঁতে স্ক্ৰীণ প্লেত সোমাই একো নাই ফ্ৰেমিং কৰ। ৰাহুল শান্তনু সিহঁতে স্ক্ৰীণ প্লে গোটেই দায়িত্ব দিয়া হৈছে, চবকে দায়িত্ব দি দিছোঁ। ৰাইজে গোটেই ডাইৰেকশ্যন চাব, মই থাকিম, ষ্টৰিটো মোৰ, কনচেপ্ট মোৰ, চব আমি একেলগে কাম কৰিম। অহা বছৰ এখন ধুনীয়া চিনেমা পাব, ডাঙৰ চিনেমা ৰৈ ৰৈ বিনালে। আজি খুবেই ভাল লাগিছে যে জুবিনৰ জন্মদিনত আমি এইটো অসমৰ ৰাইজৰ আগত আমি মানে জুবিনক উপহাৰ হিচাপে নহয়, জুবিনৰ বাৰ্থডে জুবিনৰ পৰা ৰিটাৰ্ণ গিফ্ট হিচাপে আমি লৈছোঁ ৰৈ ৰৈ বিনালে। গতিকে খুবেই ভাল ছবি এখন হ'ব, গোটেই মিউজিকেল চিনেমা হ'ব আৰু হয়তো অসমত এইখনে এখন প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা এখন হ'ব যেন লাগি আছে মোৰ। প্ৰথম মিউজিকেল চিনেমা য'ত নেকি জুবিন গাৰ্গ আছে, আমাৰ আশ্চৰ্য আছে, নীল আছে, গতিকে ছোৱালীজনী নতুন, ছোৱালীজনী তাই নাই আৰু তাতে শ্যামন্তকৰ নিচিনা বন্ধু আমাৰ লগত প্ৰযোজনা আছে, গৰিমা আছে, গোটেইখিনি ঘৰুৱা আৰু ঘৰুৱা হিচাপে এটা কাম কৰিম আৰু খুব এটা ভাল কাম কৰিবলৈ চেষ্টা কৰিম নে কি কৈছে নিশ্চয়। সকলোকে সহযোগ কৰিবলৈ আহ্বান কৰিছোঁ আৰু একেলগে থাকিব, একেলগে থাকিম, চিনেমা কৰিম ৰৈ ৰৈ বিনালে।